গাইছ এয়া আমাৰ পাপাৰ সৰু মানে শাকৰ বাগিচাখন দেখিছেনে ইয়াত ফুলকবি বন্ধাকবি ওলকবি আছিলে শেষ হৈ গ'ল মানে এয়া খাই বৈ মানে এতিয়া বহুত শেষলৈ হৈ গ'ল ন মানে এয়া বিলাহী পৰা পকি আছে ডাঙৰ বিলাহী পৰা পকি আছে গম পাইছে নহয় আৰু এইখিনিও আছে বেলেগতো আছে বাৰু এইখিনি বাছ আমাৰ মানে ঘৰৰ মানে দুটা ঘৰৰ মাজত এনেই জেগা খালী জেগাখন আৰু এই সৰু কেইটামান ছিঙিছোঁ দেই দেখিছে নহয় ইমান ধুনীয়া ন এইটো খাবলৈ বৰ ভাল লাগে এইয়া ঢেৰ লাগিছে বাৰু পকা লাগিছে জেগাই আছে সেয়া মই এতিয়া ছিঙি কেইটামান বাৰু সেয়া মই কেমেৰাটো নিজে কৈছোঁ যে সেইকাৰণে ধৰি দিয়া মানুহ নাই আপোনালোকক ছিঙি দেখাব পৰা নাই দেখাইছোঁ বাৰু সেয়া দেখিছে নহয় পূৰা পকি আছে মানে একদম মানে মোৰ ঘৰৰ ওচৰৰ কোনোবা যদি মোৰ ভিডিঅ' চায় তেতিয়াহ'লে যদি খাই আমাৰ ঘৰত আহিব পাৰে বাৰু আৰু তাতে এইটো কি টেঙা বুলি কয় টেঙেচি টেঙা নে কি টেঙা বুলি কয় নহয় ইয়াৰ টেঙা ঢেৰ আছে গম পাইছে নাই হৈছে এয়া মানে দাইলত দি খাবলৈও ভাল মাছে খাবলৈও ভাল গম পাইছেনে এয়াও কেইটামান ছিঙিম বুলি ভাবিছোঁ আৰু যোনে খায় মানে আমাৰ ঘৰৰ ওচৰত মানে যোনে পাৰে আৰু কোনোবা খাম বুলি ভাবিলে নিবহি পাৰে মানে ধুনীয়াকৈ গম পাইছে নহয় দেখুৱাইছোঁ মই আৰু বেলেগতো আছে কৈছোঁ নহয় অকল এডালে নহয় এডাল মাত্ৰ এডাল গছৰ হয় আৰু বেলেগতো আছে গম পাইছে নহয় ডাঙৰ বিলাহী ইমান খাচ নালাগে খাই মানে এডাল লাগি গ'ল হয়নে এতিয়া আৰু বেলেগতো আছে তাততো এয়া মানে এইটো সৰু বিলাহীটো মানে বহুত আছে আমাৰ অকল এইখিনিতে নহয় আৰু বেলেগত গৈছে বেলেগ ঠাইত মানে পিছত দেখাম বাৰু যিহেতু মই ঘৰৰ পৰা যামগৈ ঘৰত খুব কমেই থকা হয় মই পঢ়ি আছোঁ ন গম পাইছে মই এতিয়া ৰুমত থাকোঁ তো ৰুমত যাবলৈ কিছুমান মানে এনেইতো যিবোৰ বস্তু লাগিছে সেইবোৰ আমি কিনি খাবলগীয়া হয় চ' আমি ঘৰত ভাবিছোঁ ঘৰত লাগিছে যেতিয়া ঘৰৰ পৰাই দুটামান লৈ যাওঁ হয় নাই বাৰু ঠিক আছে আজি ভিডিঅ'টো ইমানতে বাৰু দেই।